বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আপোনাৰ ভেকচিন সাৰ্টিফিকেটৰ লগত আপোনাৰ হেল্থ কাৰ্ডখন আপুনি কেনেকৈ লিংক কৰিব সেইটো বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। পোনপ্ৰথমে আপুনি কি কৰিব লাগিব, আপোনাৰ কম্পিউটাৰ বা মোবাইলত যিকোনো এটা ব্ৰাউজাৰত গৈ ইয়াতে কোৱিন বুলি লিখি দিব লাগিব। কোৱিন লিখি দিয়াৰ পিছতে আপুনি ইয়াতে ৰেজিষ্টাৰ্ড অপশ্যনটো আহিব, ৰেজিষ্টাৰ কৰি ল'ব। আপোনাৰ যোনটো ভেকচিন সাৰ্টিফিকেটত মোবাইল নম্বৰ ৰেজিষ্টাৰ যোনটো দিছিল সেই নম্বৰটো আপুনি ইয়াতে ডায়েল কৰি দিব। মই মোৰ মোবাইল নম্বৰটো ইয়াতে মই ডায়েল কৰি দি আছোঁ। আপোনাৰ মোবাইল নম্বৰটো ইয়াতে ডায়েল কৰি দিব। ডায়েল কৰি দিয়াৰ পিছতে আপোনাৰ মোবাইলত ৰেজিষ্টাৰ্ড নম্বৰত এটা OTP যাব, 6টা সংখ্যাৰ OTP। সেই OTPটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব লাগিব। মোৰ OTPটো মই বৰ্তমান এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ পেজটো খোল খাই আহিব। ইয়াতে আপোনাৰ যোনটো নাম হয় সেই ভেকচিনৰ সাৰ্টিফিকেটৰ নামটো ইয়াতে আহি যাব। আপুনি যদি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিব পাৰে, আৰু আপুনি লিংক কৰিব বিচাৰিলে লিংক কৰিব পাৰে। ইয়াতে আপুনি এতিয়াতো আমি লিংক কৰিম, গতিকে এতিয়া কি কৰিব লাগিব, আমি যদি আমাৰ মোৰটো ডেস্কটপ সাইট থাকে তেতিয়াহ'লেতো ভাল, যদি নাথাকে আপুনি ডেস্কটপ সাইট কৰি ল'ব। তাৰপিছত ইয়াতে ক্ৰিয়েট আভা বুলি লিখা আছে। ক্ৰিয়েট আভা অহাৰ পিছতে আপুনি ইয়াতে জেনেৰেট আভা নাম্বাৰ ইয়াতে থাকিব। আপোনাৰ ইয়াতে যোনটো নাম হয় সেই নামটো আপুনি ইয়াতে শ্ব' হৈ যাব। শ্ব' হৈছে ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন, এইটো আপুনি এগ্ৰি কৰি ল'ব। আই এগ্ৰি টু কণ্টিনিউ। এগ্ৰি কৰি দিয়াৰ পিছতে আপোনাৰ ইয়াতে দেখাব ইণ্টাৰ আধাৰ নম্বৰ। আপোনাৰ আধাৰ কাৰ্ডৰ যোনটো 12টা ডিজিট নম্বৰ হয় সেই নম্বৰটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব। আৰু আধাৰ কাৰ্ডত যোনটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড আছে সেই নম্বৰত আপোনাৰ 6টা সংখ্যাৰ OTP যাব। যদি মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড নাথাকে তেতিয়াহ'লে আপুনি সেইটো OTP এণ্টাৰ কৰিব নোৱাৰিব। আপুনি ইয়াতে OTP অহাৰ পিছত আপুনি ইয়াতে OTP এণ্টাৰ কৰিব লাগিব। মই মোৰ OTPটো মই এণ্টাৰ কৰি আছোঁ ইয়াতে। এণ্টাৰ হোৱাৰ পিছত আপুনি ভেৰিফাই OTP ক্লিক কৰিব। ভেৰিফাই OTP ক্লিক কৰাৰ পিছতে আভা নাম্বাৰ জেনেৰেট ছাকচেছফুলি, ইয়াতে ৰাইট চিন দেখাইছে ইয়ৰ আভা নাম্বাৰ হেজ বিন জেনেৰেট ছাকচেছফুলি। ইয়াতে আভা নম্বৰটো আপোনাৰ আহি গ'ল। মই এইটো ব্লাৰ কৰি দিছোঁ কাৰণ এইটো শ্ব' কৰিব নালাগে। আৰু এনেকৈ ভেকচিন সাৰ্টিফিকেট আৰু হেল্থ কাৰ্ডখন লিংক হৈ যাব আপোনাৰ।